বিগ ব্ৰেকিং নিউজ। দুটা বেঙৰ যুদ্ধত তিনিটা ভেকুলীৰ প্ৰাণ গ'ল। শৰাইঘাট দলঙেদি পাৰ হৈ যোৱা এখন ট্ৰেইনৰ পৰা বিহাৰী এজনৰ পৰা বিৰি দুটা পৰি যায়। সেই দুটা বিৰি এটা তিমি মাছৰ ওপৰত পৰে, তিমি মাছটো থিতাতে নিহত হয় আৰু এটা ঘৰিয়ালৰ ওপৰত পৰি ঘৰিয়ালটো বেহুচ হৈ থাকে। বাপৰে বাপ, নিউজ চাবাই ভয় লগাইছে আজিকালি। আৰু এটা লম্পটৰ পকেটৰ পৰা চাদা টেমে এটা সৰি পৰে, ফলত বান্দাৰ দুটা দেখা পায়। বান্দাৰ দুটাই বুটলি লয়। অকল বুটলি লোৱা নহয়, সেই বান্দাৰ দুটাই লগ লাগি চাদাটো মাৰি খায়। মাৰি খোৱাৰ ফলত সিহঁতৰ বমি হয়। বমি হোৱাৰ পিছত পানী খাব যায়। পানী বুলি ভাবি বিহেৰ দুটা খাই দিলে। বিহেৰ খোৱাৰ ফলত সিহঁত দুটাৰ মাজত নৃত্যৰ প্ৰতিযোগিতা চলে। বাপৰে বাপ, কি বান্দাৰ এই দুটা, খাতৰা বস্তুৱে। আমাৰ হাতত আৰু এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এই গেলা গৰমত গৰম সহ্য কৰিব নোৱাৰি দুই বেঙে ঢেকীয়া গছত চুইচাট কৰি মৰি থাকে। আজিকালি নিউজ চাবাই নৰাইছে, চালে ভয় লাগে। ক'ত বান্দাৰে ক'ত চাদা খাই নাচি থাকে হিচাপ নহয়। আমাৰ এই লম্পতটো পঢ়িছি না নাইবা তাকে চাওঁ অলপ। বাবা ৰঞ্জিত, পঢ়ি আছা না তই? বাহ, আমাৰ বুঢ়া ফাদাৰেতো চকু দি মনবাই নৰে। মই এটা লাইট এটা লগাই দিছো আৰু পিছফালে বহিছো। বুঢ়াই ভাবছি কি বেহি চলি আছে। বুঢ়া ফাদাৰে ভাবছি মই পঢ়ি আছো, মই চিগলা কৰিছো গমে মানে বুঢ়া ফাদাৰে। বুঢ়া ফাদাৰেতো খালেও নিশ্চয় পাইব। এই নাটক খোলাটো সদা সদা কৰবা নৰা। এই টিভিৰ পাছত চিকাই মুঠছি না ইনাই মুঠছি, বাপাৰে বাপ, দুৰ্গন্ধ ঘন চেমেটা। হে বুঢ়া ফাদাৰেনো কি জানে, কম দে টিভিটোৰ কেঞ্চাৰ হৈছে, কেঞ্চাৰে মৰি আছে বুলি। কিতাপ মেলি থৈ মানুহ লেংটিয়ে নাই এতে। মানৱ ৰূপী মানৱ ৰঞ্জিত খান মেলি থৈ পলৈছা। বুঢ়া দুটা, মই আছিলো ইয়াতে পঢ়ি আছিলো, অলপমান বাহিৰত হাৱা খাব গৈছিলো। কিমাননো পঢ়িম আৰু। কি পঢ়িছা গম পাইছো দে তই। 1 মিনিট নপঢ়া 10 মিনিট হাৱা খাবা যা তই। আৰু কথা পাতি কি বুঢ়াকে থাকানো হা তই? এতিয়া মোৰ বেছি বয়স নাই, তুই যি বুঢ়াকে থাকা। মই এতিয়া ৰাস্তা দি গেলে হৰেণৰ মায়েক, অংকুৰৰ মায়েক, কিনকে চাই মোৰ দেখিন। হে প্ৰভু কিনো লীলা তোমাৰ, যিও মোক দিলা বুঢ়া দেউতা এটা, সি নিজকে ভাবে চেংৰা। এই দাঁতক কি উপাৰ মাৰি চাইছা না নপঢ়াই তই? পঢ়ো দে, কেনে কৰা তই? এই ছবি কটা চাইছা নাকি? পঢ়া মাতে মানুহ চলিক দেখা নাই? বেলেগৰ ৰাস্তা দি গেলি থন থইনা মাত, ইংৰাজীয়ে মাতবি না অসমীয়া মাতা শুনবি, কি শুনবি? আমাৰ যদি ৰাস্তা দি কোনবাই যায় গমেই নাপাব পঢ়া চলি যি আছে। এই থন থনে মাত। চাল্লা, ইংৰাজী মাতবা নাজনো নহয়, এতিয়া কি মাতো? হে ফাদাৰেতো একো বুজি নাপালা হোৱা, নাই টকটকে মাতি থাকিম দে আৰু। দে নামতাই কিয়? দে শুনো দে মই কি মাতা, দেচোন মাত। দাদা মাতি আছো, অলপতো ৰখা। অ'কে, থেংক ইউ। অ'কে ইজ এভৰিথিং, আই লাভ ইউ টু। মাই ফাদাৰ ইজ বুঢ়া। এই কিয় বুঢ়া মাতান বোলো? তই বুঢ়াকে থাকা, তোক মই ৰাম চৰ মাৰিম। মোৰ দেহাটোৱে বুঢ়াছি, মনটো বুঢ়া হানে নহয়। এতিয়াও মনটো চেংৰা আছে মোৰ, 18 চলিৰ নিচিনা, গম পাইছা? আৰে দেউতা, এইখন নাচাৰ কিতাপ হয়, ইয়াত চব লেখা থাকে। এইখন মই ভালকে পঢ়ি দিম, মই বৈজ্ঞানিক হ'ব পাৰিম, হেলিকপ্টাৰ চলাব পাৰিম। আৰে দেউতা, এইখনত চব লিখা থাকে। বুঢ়া, ডেকা, চেংৰা, কুৱেলা চব লিখা থাকে। এইবিলাক নাচাৰ কিতাপ হয়। থাকবাও পাৰে নে, মই কিন্তু কি জানো, মইতো ভালকে মাতবাই নাজানো। দে পঢ়া কিতাপ পঢ়া, মাত আৰু। মাই মাদাৰ ইজ চেংৰা, মাই ফাদাৰ ইজ বুঢ়া। দা মন চেংৰা, চাল ইজ খতৰা। দা ছোৱালী ইজ আই লাভ ইউ, দা বোৱাৰী ইজ আই লাভ ইউ টু। আই এম বোৱাৰী লাভাৰ, দা বোৱাৰীৰ পাগল আই এম। ফাদাৰে ভাবছি মই থামাম ইংৰাজী মাত কিন্তু মই যে এটা মৰা গৰু গমে বনাই। এই উপাৰ পা কৰি চাই থাকবা নাগে দে, পঢ়া 5 দুন তই পাৰবি দে তই। তই মোৰ নাম ৰাখবা লাগব, গম পাইছা না নাই? দেউতা, মই তোমাৰ নাম ৰাখিম। মই নাচাৰ বৈজ্ঞানিক হ'ম দেউতা, নাচাৰ বৈজ্ঞানিক। ইজ দা অ'কে, গুড নাইট, থেংক ইউ ছ' মাছ, আই লাভ ইউ। দে তই পঢ়ি থাক, বা 5 দুনে মোৰ নাম ৰাখবি দে তই। বা মই ইমান ভাল বুলি ভাবাই নাছিলো তোক, চলিটো মোৰ। পঢ়ি থাকবি দে, কিন্তু তই মোৰ নাম ৰাখবা লাগব। নাম ৰাখিম, নালাগে। গৰু চুৰ কৰি হ'লেও নাম ৰাখিম দেউতা। এই আজি লেংটি চিঙা চকৰ পৰা এটা পিন নাম্বাৰ আনিছিলো। তাইৰ লগতে কথা পাতো অলপ। এই কিতাপ চিতাপ খাই পঢ়ি থাকে, কেইটানো ডাঙৰ মানুহ হৈছে পঢ়িও নি। আজি তুই তাতে পঢ়ি থাক, তোক আজি আৰু নাচাওঁ আৰু। হেল্ল', কি কৰছ? মই কলাকে লগা ল'ৰাটো, তুমি যে মোক দেখা পাই লেংটি চিঙা চকত নাম্বাৰটো দিছিলা। তুমি বোলে গম পোৱা নাছিলো, কোনোবা বেলেগ বোলে ভাবিছিলো। ময়ে দিয়া। তুমি পিছে কি কৰি আছো এতিয়া? মই এনে আছো, তুমি কি কৰিছা?
কি ঠোগা মাতে আমার মার দেখে দেখা বলি হব বাপ কি ঠোগা আমি উঠে ফেলছি হে নাই নাই ৰবা মই কিবা এটা ভাবি আছিলো আজি কিন্তু তোমাক লগ পাই ভাল লাগিল দে মোৰ তামাম ভাল লাগিছে জানা তোমাৰ কথাই ভাবি আছো পিছে অহাকালি ফুৰিব যাওঁ ব'লা তোমাৰ বাইক আছেনে চালাম মোৰতো ভাঙা ফুটা চাইকেলখনে আছে আমাৰ ফাদাৰতো গাড়ী চাড়ী নাই এতিয়া বাইক থাকা বুলি কওঁ নাথাকা বুলি কওঁ যে আজিকালি আপি বাইক চাইক নাথাকা বুলি গুচি যাব নোৱাৰা হাইক লেভেল দিব লাগিব অলপ অ' মাই গড কি হ'ব বাইকৰ মাথা মাৰিছা তুমি মাৰুতিত ব'লা মোৰ প্ৰাইভেট হেলিকপ্টাৰ 4খন 5খন আছে পাপাৰো আছে তোৰ 12খন মান আমাৰ পিছে কালি ফুৰিব নাযাওঁ মই কেইদিনমান পিছত ফুৰিব যাম 1 বছৰ 2 বছৰ মান পিছত ফুৰিব যাম আৰু ঠিক আছে তেতিয়াহ'লে কালি ওলাবা ৰাতিপুৱা 10 বজাত ফুৰিবলৈ যাম হেলিকপ্টাৰৰ মাৰুতি লেবেল দিলো বাইকটো দূৰৰ কথা মোৰ ভাল চাইকেলৰ কাৰণে ভাঙা ফুটা এখন আছে দুইটাওতো 2 বছৰ পিছতহে মোক বাইক দিব কেইদিনমান পিছত ফুৰিব যাম বুলি ক'ম নহ'লে ইনকে গেলি ধৰাত পৰিব লাগিব মই হেল্ল' কালি পিছে যাবা না কি হ'লা তোমাৰ মুখৰ মাত চাত নাই দেখোন নাই 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 একো নাই মানে মোৰ এটা কথা মনত পৰিল মোৰ বহুত বিজনেছটো কালি মানে কিবা বিজনেছৰ কামত মই বাহিৰত যাব লাগিব গতিকে কালি যাব নোৱাৰিম আমি এতিয়া ফোনতে কথা পাতিম তোমাক 4-5 বছৰমান পিছত লগ কৰিম হ'বনে হ'ব দিয়া আৰু মোক মায়ে মাতি আছে ৰ'বা এতিয়া ৰাখো পিছত কথা পাতিম হা হ'ব দিয়া বাই লাভ ইউ এক্সকিউজ মি থেংক ইউ